Hello friends, welcome to my YouTube channel. আজি মই আপোনালোকৰ বাবে এটা ভিডিও লৈছো। ভিডিওটো হ'ল মই অলপ সিজনৰ যেটো তৰকাৰী তাৰে ভিতৰত বিনটো উল্লেখযোগ্য আৰু বিনৰ খেতি মই অলপ কৰিছো। ভাবিলো তাকে আপোনালোকক দেখুৱাম। তবলক আমি এটা ভিডিওটো আৰম্ভ কৰো। এইখিনি মাটিতে বিনখিনি পুতিম। মাটিখিনি যথেষ্ট শুকান হৈ আছে। শুকান হৈ থকা বাবে বিনখিনি পুতাৰ আগদিনাখনে মই মাটিখিনি ভিজাই লৈছিলো। বহুত শুকান হৈ আছে মাটিটো। এইকেইটা বিনৰ গুটি এইকেইটা ৰাতিৰ বাবে ভিজাই থৈ দিম পানীত। এইটো কাপটোত পানী লৈছো আৰু পানীত এইখিনি ভিজাই থৈ দিম এতিয়া। মাটি প্ৰিপাৰেচনৰ কাম চলি আছে। এইখিনি অলপ গুড়া মাটি, এইখিনি গুড়া মাটিখিনি সেইখিনি মাটিৰ অলপ ওপৰত গাঁত কৰি তাত দি দিম যাতে গুটিকেইটা ভালদৰে গজালি মেলিব পাৰে। গুড়ি মাটিখিনি তাতে অলপ গাঁত কৰি তাতে মাটিখিনি মই দি আছো এতিয়া। ফাইনেলি মাটিখিনি প্ৰিপাৰেশ্যন হৈ গ'ল। এইখিনি দেখিছেনে মাটিখিনি? আপোনালোকক বেক কেমেৰা দি দেখুৱাই আছোঁ মই এতিয়া। ইয়াতে অলপ সৰু সৰু গাঁত কৰি লৈছোঁ এনেকৈ 1 ফুটমান ডিষ্টেঞ্চত। ইয়াতে এইটো মিহি মাটি দিছোঁ। এইটো 4 লাইন দিছোঁ। এইটো 4 লাইন দিয়া গৈছে। এইখিনি গোটেইখিনি লাগিলে আৰু বজাৰৰ পৰা বিন কিনিব নালাগে আৰু। এইকেইটা হ'ল বিনৰ গুটিকেইটা ৰাতিৰ বাবে ভিজাই থৈছিলোঁ। এতিয়া এটা এটাকৈ ইয়াতে পুতি যাম। মাটি অলপ গুচাই লৈছোঁ। ইয়াতে জাষ্ট গুটিটো দিলেই হ'ল আৰু ইয়াতে মাটিটো ঢাকি দিলোঁ। এনেকৈ আৰু লাইনত দি গ'লে থাকিল। গুটিখিনি পুতা হৈ গ'ল। এতিয়া ইয়াতে পানী ছটিয়াই দিম। পানী অলপ ছটিয়াই দিম, ডেইলি অলপ অলপকৈ ছটিয়াই থাকিব লাগিব আৰু। ফাইনেলি বিনৰ গুটি পুতা হৈ গ'ল। এতিয়া ফল হোৱালৈ অপেক্ষা কৰিব লাগিব। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।